Hi guys, welcome back to my YouTube channel. সকলোলৈকে ৰঙালী বিহুৰ বহুত শুভকামনা। ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ বহুত শুভকামনা জনাইছো। সকলোৰে দিনবোৰ ভালে যাওক আৰু আশা ধুলো আৰু এতিয়া গোসাঁই ঘৰত সেৱা এটা কৰিব যাওঁ। বাকি আপোনালোকক দেখাই থাকিম বিহু কেনেকৈ কি সেলিব্ৰেট কৰা হয়। এবাৰ যেহেতু ঘৰত আছো, এবাৰ মানে কি আৰু মাঘৰ বিহুত আহিব পৰা নাছিলো, এতিয়া বহাগ বিহুত যেহেতু ঘৰত আছো সেইকাৰণে দেখাম আপোনালোকক। থাকিলে বৰমা আছে আৰু মই যে ইমান দিনৰ মূৰত দেখিছো, কি কবা? ইমান দিনৰ মূৰত আহিছে, ভাল লাগিছে, বহুত দিন দেখা নাই। এইফালে জলপান খাব লৈছো। মোৰ অলপ ডিঙিটো অলপ ঠিক থকা নাই কাৰণে দৈ লোৱা নাই, গাখীৰৰ সৈতে খাম আৰু। এইফালে পিঠা, লাডু, নিমকি, খুৰমা। মই আৰু মাইনাতে আছোগে খাবলৈ, বাকী চবে খাই বৈ আজৰি। কিউটি পাই, কি কৰিছা তুমি? কি কৰিছা? কেলে চিঞৰিছা তুমি? এইফালে চোৱা, এইটো চোৱা। ইয়াক গা ধুৱাই দিলে, ৰ'দত থৈ দিছে। কি হ'ল তোমাৰ? গা ধোৱাৰ কাৰণে গাত থৈছে, এতিয়াও নুলিয়াই তোমাক। গাইজ, আমাৰ ঘৰলৈ পোৱালি পাৰ্টিখিনি আহিছে। হুঁচৰি গাব তাহাঁতি, অকণমানি আমাৰ ফেমিলি। ৰ'ব আপোনালোকক দেখাইছো, দেখালো তাক। কোন আহিছে? হা বাবা, হুঁচৰি নেকি? ধুনু, এইবোৰ থৈ দিয়া, হুঁচৰি গোৱা। কুকুৰটোৱে মই লৈ আনিছো, আনিছো আৰু ক'ৰ পৰা। ইমান কিউট ন? মতা নামটো দিয়া নাই। তহঁতি হুঁচৰি গা, এতিয়া কুকুৰ পিছে চাবি। আমাৰ ফেমিলি গোটেইখিনি আহিছে, আমাৰ পৰিয়ালৰ পোৱালাখিনি আহিছে হুঁচৰি গাবলৈ। ই চাই আছে পুৰা। গান এটা লগাই দিয়াচোন। যদি নহয় তেতিয়া গাবি, এইদৰে নহব, আৰু টকা লাগিব, আৰু টকা নহলে খৰাই লোৱা নহব, এনেকে গাবি। ঠিকে আছে নাই? ঠিকে নাথাকিলে গাই দিবি। মই এইটো শুনিলো, বিলাহীয়ে নহব, নিজে গাব লাগিব নহয়।
আছো গাইজ এই পোৱালি পাৰ্টিৰ লগত আমি হুঁচৰি গাই আছো সৰু সৰু কণমানি বিলাকক এইটো বুজাব বিচাৰিছো যে বিহু কি বস্তু হুঁচৰি কেনেকে গায় সৰু সৰু অকমানি অকমানি আমাৰ এইবিলাক ল'ৰা ছোৱালী বিলাকক আমি দেখুৱাবলৈ বিচাৰিছো যে হুঁচৰিটোনো কেনেকুৱা বিহু বুলিলে হুঁচৰিটো কেলে গাব লাগে কেনেকুৱা ধৰণৰ বিহু নাম এইবিলাক অকণমান দেখাই দিছো আৰু বেলেগ কথা একো নাই আজিকালি হুঁচৰিটো নাইকিয়াই হৈ গৈছে যিহেতু আৰু আছে যদিও মানে সেইখিনি হুঁচৰিবোৰ প্ৰফেচনেলে হৈ গৈছে সেইবাবে মানে সৰু ল'ৰা ছোৱালীখিনিও জনাটো ভাল যে আচলতেনো হুঁচৰি কি সেইবাবে ইহঁতৰ লগতে ময়ো অলপ আহিছোঁ এতিয়া ঘৰতে তাহাঁতৰ লগতে অলপ ঘূৰিছোঁ সেয়াই আৰু পৰিয়ালৰ ঘৰতে বাকী আপোনালোকক দেখাই থাকিম কি হয় আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু আজি এই আহিছে মোৰ খুৰাৰ ছোৱালী হয় তাৰপিছতে সেয়াই আৰু বিহু বুলি এনেকেই আমি চেলিব্ৰেট কৰিলোঁ আৰু আচলতে বিহুকেইদিন মানে ওচৰে পাঁজৰে তেনেকৈ পৰিয়ালৰ ঘৰতে বা তেনেকৈ আৰু ওচৰে পাঁজৰে বিহু খাবলৈ যোৱা হয় বা বিহু বুলি আলহীও ধেৰ হয় সেইকাৰণে ইমান ভিডিঅ' চিডিঅ' কৰি থকা হোৱা নাই আৰু যিখিনি দেখাব পাৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ সেয়াই ভিডিঅ'টো চাই যদি ভাল পালে কি কৰিব লাগে কৈ দে লাইক কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব য়েছ আজিৰ ভিডিঅ'টো ইমানেই আছিলে থেংক ইউ ফৰ ৱাচিং গাইজ সকলোলৈকে আকৌ এবাৰ বিহুৰ বহুত বহুত শুভকামনা থাকিলে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু শুবলৈও হৈছে সময় ঠিক আছে বাই 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 বাই